আজি মই আপোনালোকক দেখুৱাম যে আপুনি ঘৰত বহিয়ে আপোনাৰ ভ্যাকসিনেশন সার্টিফিকেটখন কেনেকৈ ডাউনলোড কৰি ল'ব। হয় বন্ধুসকল, আপুনি আপোনাৰ মোবাইল অথবা ল্যাপটপতে আপোনাৰ ভ্যাকসিনেশন সার্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰে। তো ইয়াৰ বাবে আপোনাৰ মোবাইলত থকা বা ল্যাপটপত থকা যিকোনো এটা ব্রাউজার ওপেন কৰি ল'ব আৰু মোবাইলত যদি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে মই ৰিকমেন্ড কৰিম ক্ৰোম ব্রাউজাৰটো ওপেন কৰিব আৰু তাতে 3 ডট মেনুত ক্লিক কৰি আপোনালোকে ডেস্কটপ সাইট অন কৰি আপোনালোকে কামটো কৰিব। তো যদি ডেস্কটপত কৰি আছে তেতিয়াহ'লে মোৰ দৰে কৰিব। তো ইয়াতে সার্চ কৰিব কোউইন লিখি সার্চ কৰি দিব। সার্চ কৰাৰ পিছত ইয়াতে আপোনালোকে প্ৰথম যেটো ওয়েবসাইট আহিব kowin.gov.in ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব যে যেটো ভ্যাকসিনেশনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটত আহিব আৰু ইয়াতে আপোনালোকে চাব পাৰিব যে ৰেজিষ্টাৰ এণ্ড সাইন ইন ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব ৰেজিষ্টাৰ অৰ সাইন ইন ফৰ ভ্যাকসিনেশন। যদি আপোনালোকে অলৰেডি ভ্যাকসিন লৈছে তেতিয়াহ'লে আপোনালোকে ইয়াতে ভ্যাকসিন লোৱাৰ সময় যেটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো ইয়াতে এন্টাৰ কৰিব লাগিব। মই দেখুৱাই দি আছো, মোৰ মোবাইল নম্বৰটো দিম। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে গেট ওটিপিত ক্লিক কৰি দিব। গেট ওটিপিত ক্লিক কৰাৰ পিছত আপোনাৰ সেই মোবাইল নম্বৰতে এটা ওটিপি যাব, সেই ওটিপিটো ইয়াতে বহুৱাই দিব লাগিব। তো মই আপোনালোকক দেখুৱাই দিম। তো এতে মোৰ ওটিপি আহিছে 712399। এই ওটিপি বহুৱাই দি আপোনালোকে ভেৰিফাই এণ্ড প্ৰসেছটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিব যে আপোনাৰ ভ্যাকসিনেশনৰ সম্পূৰ্ণ ডিটেইলছ কিনি আহি গৈছে। আপুনি ফাৰ্স্ট ডোজ কেতিয়া লৈছিলে আৰু কি ভ্যাকসিন লৈছিলে, সেকেন্ড ডোজ কেতিয়া লৈছিলে হেতু দেখুৱাইছে, কিন্তু ইয়াতে এপইন্টমেন্ট ডিটেইলছ নট अवेलेबल যি তথাপিও মই হেতু দেখাইছে যদিও কিন্তু মই ভ্যাকসিনেশন লৈছো সেকেন্ড ডোজ। আৰু ইয়াতে আপোনালোকে চাব পাৰিব যে শো সাৰ্টিফিকেট ইয়াতে ক্লিক কৰিলে আপোনাৰ ডাউনলোড বাটনত ক্লিক কৰি আপোনাৰ ভ্যাকসিনেশন সার্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰে। আৰু ইয়াতে সেভ টু ডিজিলকাৰত ক্লিক কৰি আপোনালোকে ডিজিলকাৰত সেভ কৰি ৰাখিব পাৰে। আৰু ইয়াতে আপোনালোকৰ ইন্টাৰনেশনাল ট্ৰেভেল সার্টিফিকেট ইয়াতে ক্লিক কৰি আপোনালোকে ইন্টাৰনেশনাল যেটো সার্টিফিকেট ডাউনলোড হেতু আপোনালোকে পাসপোর্ট ইয়াতে ডাউনলোডত ক্লিক কৰি পাসপোর্ট নাম্বাৰ এড কৰি আপোনালোকে সেই সার্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰে যদি আপোনালোকে বিদেশলৈ যাব বিচাৰে। তো ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ, পাসপোর্ট নাম্বাৰ ইয়াতে ৰাইট চিন দি আপোনালোকে সাবমিটত ক্লিক কৰি ৰিকুৱেষ্ট কৰিব পাৰে যে মই বিদেশত যাম, মোক ইন্টাৰনেশনাল ভ্যাকসিনেশন সার্টিফিকেট লাগে। তো যেহেতু আমাক ইন্টাৰনেশনাল ভ্যাকসিনেশন সার্টিফিকেট নালাগে, আমি নরমালি যেটো সার্টিফিকেট হয় হেতু ডাউনলোড কৰিম। আকৌ শো সার্টিফিকেটত ক্লিক কৰিম আৰু ইয়াতে জাস্ট ডাউনলোডত ক্লিক কৰি দিম। ডাউনলোডত ক্লিক কৰাৰ পিছত আমার ভ্যাকসিনেশন সার্টিফিকেটখন ডাউনলোড হৈ যাব। ইয়াতে চাব পাৰিব যে মোৰ সার্টিফিকেটখন ডাউনলোড হৈ আছে, অলৰেডি ডাউনলোড হৈ গৈছে আৰু মই আপোনালোকক দেখুৱাই দিও। তো এটো লোডিং হৈ আছে আৰু ইয়াতে আপোনালোকে চাব পাৰিছে যে মোৰ ভ্যাকসিনেশন সার্টিফিকেটখন ডাউনলোড হৈ গৈছে আৰু ইয়াতে দেখুৱাইছে যে সার্টিফিকেট ফৰ কোভিড-19 ভ্যাকসিনেশন। এটো মোৰ ফুললি ভ্যাকসিনেশন সার্টিফিকেট হয়। তো আপোনালোকেও এনেকৈ ডাউনলোড কৰিব পাৰে। তো আপোনালোকে যদি ফার্স্ট মাত্ৰ এটা ডোজ লৈছে তথাপি আপোনালোকৰ ফার্স্ট ডোজৰ সার্টিফিকেটখন তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল, এইখিনি আছিল এই ভিডিওটোত। যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব। ধন্যবাদ।